हेलो फ्रेंड्स की खबर आशा करो आपलोगोर भाले थाके आज माने ब्लग्सटो इमान हे नहब माने तार माने आज कतो जोৱা নাই आपलोगोक सागे जगाओ देखाब नोवारिम हेकाৰণে सरी तार माने आज এখন बेलेग गाँवत मैं गई आसो ताते जी पारो आपलोगोक देखाम आरो ता बोलक भिडिओটো स्टार्ट करो आरो तो आহি থাকোতে মানে মোৰ এটা মাছ বাটতে প্ৰব্লেম হ'ল কি লিখছে ফিল্টাৰত বিনুৰ বাপৰে ফিল্টাৰতো বিনুৰ লিখছি তো লগতো তাতে সোমালো মই তো 2 নম্বৰ কৰা নাই দে বন্ধুসকল তো খুচকাৰি আছো আমি খুচকাৰি গৈ আছো আপোনালোকক দেখাম তো আহি এটা বাটত মাইনা লাগাল পালো ও মাইনা তোমাৰ কি নাম তোমাৰ নামটো কোৱা জেনিফা ইছলাম মাইনাৰ নাম হ'ল জেনিফা ইছলাম কি কৰি আছা তে অকলে দুখ আছে ৰাস্তাত কোনবা লৈ যাব কোনবা আহি কেনে ডাঙি লৈ যাব যা ঘৰত যা টুপনি মাৰ গেল যা 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 যাও দে তো গৈ আছো আপোনালোকক দেখাম আৰু আগৰ কিছুমান গাঁৱলীয়া পৰিৱেশ কেনেকুৱা কি তো বলক চাওক না গাঁৱলীয়া পৰিৱেশ কেনেকুৱা গাঁৱত থাকে কিন্তু সঁচাই দেই বহুত মজা লাগে কিন্তু হে আৰু অলপমান ভিতৰুৱা গাঁও হয় এখন তো এখন গাঁৱত মানে কি ঘৰৰ ফ্ৰণ্টত সকলোৰে এটা সৰু নদী আছে নদীটোত মাছ আছে নাই গম নাপাওঁ বাৰু মাছ থকা যেন লাগছি কিন্তু হে আৰু ইমান ডাঙৰ নদী নহয় সৰু নদী তো আহি আছো গাঁওখন আপোনালোকে দেখা পালে গাঁওখনৰ কেনে অৱস্থা তো আহি আমাৰ বিৰগুটি আজি কৰবাত যাব বোলে বিৰগুটি পুৰা ফিটফাট হৈ আছে ক'ত যাবি বিৰগুটি মাইতাতে যাব নেকি অ মাইতাতে কি আজি ইমান তো ইমান আলহী খাই ভাল পা নেকি অ কিয়া এনে কিবা কাজ আছে হয় নেকি অ বেচাই বা পাততে ওলা নাই তু ও এখন গাড়ী লৈ যাব নেকি বা আজি বিৰগুটি আজি তাৰমানে আলহী খাব যাব আপোনালোক দেখাই আছো আৰু এগৰাকী বাইদেউ আমাৰ বাইদেউ পুৰা একেবাৰে আলহী খাব যাব বাইদেউ বোলে গুৱাহাটী যাব আজি তাৰমানে তো বলক আগলৈ গৈ আছো আমি গাঁৱলীয়া পৰিৱেশ আপোনালোকক দেখাম ক'ত কি হয় তো গাঁৱত মানে এটাই ভাল কি ঘৰৰ সন্মুখতে খেতি কৰিব পাৰে ইয়াত দেখা নাই কেনেকৈ খেতি কৰিছে তো ভাল আৰু এইটো তো ফাইনেলি আমি আহি পালোঁ এখন দোকান পালোঁ এই দোকানৰ কাষত কিছুমান তাৰমানে আড্ডা চলি আছে আড্ডা আপোনালোকক দেখাই আছোঁ কেনেকুৱা আড্ডা চলি আছে এয়া চাওক আপোনালোকে আড্ডা হয় এয়া আপোনালোকে দেখা পাইছে আড্ডা বাপৰে কি বেয়া গুটি মাৰিছে কেইটকা পইচা কাটছে নে নাই আলফা হা কেমন কৰি বুট 500 বুট বাপৰে ঠিকৰ হ'ব লাগিব কিন্তু হা কি টান মাছি তাৰ ভাত খাৱা নাই নেকি আজি তই হা ভাত খাৱা নাই যাবি মোৰ তাকে তো ফ্ৰেণ্ডছ এটা কথা আপোনালোকক কোৱাই নাই এইখন গাঁৱৰ সকলোৰে ঘৰৰ সন্মুখত এটা মানে পুখুৰী আছে আপোনালোকে দেখিছাই চাগে ইপিনেও আছে এটা পুখুৰী ইহঁতৰ ঘৰৰ সন্মুখত চাইডেদি এটা নদী বৈ গৈছে সৰু নদী হয় ইমান ডাঙৰ নহয় গাঁওখনৰ অৱস্থা ইমান উন্নত নহয় আৰু তথাপিতো সেই মানে বহুত ভিতৰীয়া গাঁও হয় এখন আপোনালোকে দেখিছাই চাগে ৰাস্তা পদূলি ইমান ঠিক নহয় তথাপিতো আপোনালোকক যি পাৰোঁ দেখুৱাইছোঁ আৰু ভিডিঅ'টোৰ যোগেদি
তো গাইজ ভিডিঅ' যদি ভাল লাগিছে তেনে লাইক ছাবস্ক্ৰাইব এনে শ্বেয়াৰ কৰিব এইটো মোৰ নতুন ভিডিঅ' হয় চ' আজি ইমান জেগা দেখাব নোৱাৰিলোঁ আপোনালোকক তো চৰি আগলৈ ভাল ভিডিঅ' বনাম বুলি আশা কৰিলোঁ ইমানতে বাই